সেইফালে যাবগে নেকি কি কৈছ অকনি ধৰি আছো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ সকলোকে সুপ্ৰভাত জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যিহেতু গাঁৱৰ পৰিৱেশত জন্ম হৈছোঁ আৰু গাঁৱৰ পৰিৱেশত থাকি মাছ কিনি খোৱাটো কোনো প্ৰশ্নই নুঠে গতিকে আজি পুখুৰী সিঁচি মাছ ধৰি মাছ খাম বুলি ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ বলক কি এটা পৰিৱেশ চাওক আজি মাছ সিঁচাৰ দিন থাকে এইফালে আমাৰ পুখুৰী সিঁচিছোঁ আৰু এইফালে বৰ্তা এটা পুখুৰী দুটা পুখুৰী বৰ্তমান পুখুৰীটো সিঁচি থকা হৈছে আৰু সিঁচি শেষ হ'লে পানী যেতিয়া শুকাব তেতিয়া মাছ ধৰিম আৰু সেইফালে চাওক আদিত্য দাই কুচিয়া ধৰি আছে কুচিয়া মাৰি আছে কিন্তু এতিয়ালৈকে পোৱা নাই পুখুৰী সিঁচি হৈ গ'ল পুখুৰী শুকাই গ'ল এতিয়া মাছ ধৰি আছোঁ চাওঁ কি মাছ পাওঁ আপোনালোকক দেখাই আছোঁ চাই থাকক আৰু আছে তাৰপিছত জাবৰখিনি ভাঙি দেখিম আৰু আছে সেই তাত তললো আছে জাবৰখিনি তললৈ টান জোৰ বজৰং বলে ঢাক খাই গৈছে ভালকে উলিয়াই দে ঢাক খাই গৈছে হ'ব এইটো হেৰি কৰ কিমান ডাঙৰ কৰি দেখিছা এই আছো দেখিলা এয়া ধৰিছ গৰু মাছ যদি এইটো গৰু মাছ মই আচল দেখিলোঁ এইটো গৰু মাছে মাছ ধৰি শেষ হৈ গ'ল এতিয়া বৰ্তমান আমি বিটাই আছোঁ ভাগ কৰি আছোঁ কাৰ ভাগত কিমান পৰে আহক দেখাই আছোঁ শিঙি মাছ আৰু মাছ ডাঙৰখিনি দেখাই দিয়া আৰু মাছ ডাঙৰখিনি